বন্ধুসকল কেনেকুৱা খবৰ ভাল? মোৰ খবৰ ভাল। কালি টোপনি খতি আজি গাড়ী চলাবলৈ আহি আছিলোঁ জানে খবৰ এনেকুৱা আমাৰ এই কালি ভাল আছিলে দেই। কি লৈছিলি কৰি আকৌ ৰঞ্জিত ৰঞ্জিত অঁ ভিডিঅ' পাব দি আছোঁ মই। এইয়া এতিয়া মই বগীয়া সত্ৰলৈ লাইন ল'বলৈ আহি আছোঁ। বগীয়া সত্ৰলৈ মোৰ ঘৰৰ পৰা 1 কিলোমিটাৰমান হয় এখন দলংখন। এইটো বিলঙা নামঘৰটো, এইটো বিলঙা নামঘৰটো দেখিছে নাই? ধুনীয়াকৈ দেখাই দিছোঁ। এইটো দানপত্ৰ। পালোঁ ইয়াতে আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়। কাৰণ বিদ্যুৎ কম কাৰণ গোলাঘাটৰ পৰা আহে এতিয়া মৰি যায় মানুহ নাথাকিলে চাইডে ৰখি দিয়ে। এতিয়া মই ষ্টেণ্ড পাবলৈ এতিয়া বগীয়া ষ্টেণ্ডত আজি মই ৰাজত্ব কৰিম কোনোবা লিখা 3,000 মানুহ আহি গ'লেতো আজি ওলা দিম এতিয়া সিহঁতক 3,000 চলোৱা মানুহ মই আজি বগীয়ালৈ আহি গৈছোঁ। সিহঁতি বেয়া পায়। এই লাইন দিব নাই এইটো মনোজ দা দেই।